हाई ভিউৱাৰ্ছ স্বাগতম জনাইছো এম কভাৰেজ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ আগত এটা অতিকে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আগবাঢ়িছো। বিষয়টো হ'ল ৰেগিং। বৰ্তমান সময়ত ৰেগিং এক অতিশয় ভয়াৱহ ব্যাধি হিচাপে দেখা দিছে। অগ্ৰজ ছাত্ৰসকলে অনুজসকলৰ ওপৰত চিনাকিৰ চলেৰে কৰা কেতবোৰ ধেমালিকে সাধাৰণতে ৰেগিং বুলি কোৱা হয়। কিন্তু বৰ্তমান সময়ত এই ৰেগিং ধেমালিৰ চলেৰে হৈ থকা নাই। ই বৰ্তমান সময়ত প্ৰাণঘাতী হৈ পৰা দেখা গৈছে। বৰ্তমান সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ লগতে আন প্ৰান্তত ঘটা ৰেগিং কাণ্ডই বুদ্ধিজীৱীসকলক বাৰুকৈ চিন্তাৰ খোৰাক যোগাইছে। আজি আমি আমাৰ এই ভিডিঅ'ৰ দ্বাৰা ৰেগিঙৰ বিপক্ষে বা ৰেগিঙৰ ফলত কি শাস্তি পাব পাৰে এই সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম। গতিকে ভিউৱাৰ্ছ, আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এগৰাকী স্কুল বা কলেজৰ ছাত্ৰ বা ছাত্ৰী তেনেহ'লে আৰু আপুনি যদি ৰেগিঙৰ দ্বাৰা পীড়িত হৈছে তেতিয়াহ'লে আপুনি এই সম্পৰ্কে অভিযোগ ক'ত দিব? বৰ্তমান সময়ত দেশৰ প্ৰায় সকলো শিক্ষা অনুষ্ঠানতে এণ্টি ৰেগিং কমিটি, এণ্টি ৰেগিং স্কোৱাড, এণ্টি ৰেগিং মনিটৰিং চেল ইত্যাদি গঠন কৰা হৈছে, য'ত ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ৰেগিং সম্পৰ্কীয় অভিযোগ লিখিতভাৱে দিব পাৰে। যদি উপৰোক্ত সংস্থাৰ কাৰ্যপন্থাৰ দ্বাৰা আপুনি সন্তুষ্ট নহয় তেনেহ'লে পুলিচত আপুনি FIR দিব পাৰে, যাৰ দ্বাৰা দোষীৰ ওপৰত অপৰাধী মোকৰ্দমা হ'ব পাৰে। ৰেগিঙৰ দ্বাৰা পীড়িত হ'লে আপুনি অনলাইন যোগেদিও অভিযোগ দিব পাৰে। আপুনি এই অভিযোগ দিয়া প্ৰক্ৰিয়াটো মাত্ৰ 20 মিনিট সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিব পাৰে। ৰেগিং সম্পৰ্কীয় অভিযোগ দিবৰ বাবে www.antyragging.in/complaintdetails.in ত অভিযোগ দিব পাৰে। এই ৱেবছাইটৰ লিংক আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনৰ তলত দিয়া হৈছে। তালৈ গৈ আপুনি এখন ফৰ্ম ফিলআপ কৰিব লাগিব, য'ত আপোনাৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, এড্ৰেছ আৰু কলেজৰ নাম ফিলআপ কৰাৰ লগতে যদি আপোনাৰ হাতত অভিযোগ সম্পৰ্কীয় কিবা অডিঅ' নাইবা ভিডিঅ' বা ডকুমেণ্টছ আছে তেনেহ'লে তাক আপলোড কৰি ছাবমিট কৰক। ফৰ্ম ছাবমিট হোৱা মাত্ৰকে এণ্টি ৰেগিং কমিটিৰ তালৈ গুচি যাব আৰু তাৰ একশ্যন আৰম্ভ হৈ যাব। অভিযোগৰ ফৰ্মখন ফিলআপ কৰাৰ পাছতে আপুনি এটা অভিযোগৰ ID নাম্বাৰ বা চিৰিয়েল নাম্বাৰ পাব। এই নাম্বাৰটো আপুনি সুৰক্ষিতভাৱে নোট কৰি ৰাখিব লাগিব, যাৰ দ্বাৰা আপুনি আপোনাৰ অভিযোগ তথা ইয়াৰ আপডেট সম্পৰ্কীয় বিভিন্ন তথ্য পাতিসমূহ ট্ৰেক কৰিব পাৰিব। আহকচোন বন্ধু বান্ধৱীসকল, আমি জানিবলৈ চেষ্টা কৰোঁ ৰেগিঙৰ দ্বাৰা দোষী সাব্যস্ত হ'লে কি শাস্তি প্ৰদান কৰা হয়। ৰেগিঙৰ দৰে অপৰাধত দোষী সাব্যস্ত হ'লে দোষীক 25,000ৰ পৰা 1 লাখলৈ জৰিমনা বিহিব পৰা যায়। ইয়াৰ লগতে ছাত্ৰজনক শ্ৰেণীকোঠা তথা শিক্ষানুষ্ঠানৰ পৰা সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিব পৰা যায়। তাৰোপৰি ছাত্ৰজনৰ স্কলাৰশ্বিপ তথা অন্যান্য সুবিধাসমূহ কৰ্তন কৰি দিয়া হয়। ইয়াৰ উপৰিও পৰীক্ষাত বহাৰ পৰা বিৰত ৰখা, পৰীক্ষা যদি দিছে তেনেহ'লে তেওঁৰ পৰীক্ষাৰ ৰিজাল্ট স্থগিত ৰখা, হোষ্টেলৰ পৰা বহিষ্কাৰ, এডমিশ্যন কৰ্তন, ৰেগিং কৰা দিনৰ পৰা 4টা ছেমিষ্টাৰৰ পৰা বহিষ্কাৰ ইত্যাদি শাস্তি দিব পৰা যায়। বৰ্তমান পঢ়ি থকা শিক্ষানুষ্ঠানৰ বাদেও আন শিক্ষানুষ্ঠানতো এডমিশ্যন পোৱাৰ পৰা তেখেতক আঁতৰত ৰখা হয়। যদি ৰেগিঙত এজন অভিযুক্ত বিচাৰি পোৱা নাযায়, যদি ৰেগিং কৰা অভিযুক্তজন হাৰি যায়, কোনো এজন বিশেষ ব্যক্তিক অভিযুক্ত হিচাপে বা দোষী হিচাপে প্ৰমাণ নহয়, তেনেহ'লে সামূহিকভাৱে গোটেই এটা শ্ৰেণীকোঠাকো শাস্তি দিয়াৰ নিয়ম এণ্টি ৰেগিং স্কোৱাডৰ হাতত আছে। গতিকে ৰেগিং কৰাসকল সাৱধান হ'বৰ হ'ল। যদি আপুনি ৰেগিঙৰ দ্বাৰা পীড়িত হৈছে তেনেহ'লে এণ্টি ৰেগিং হেল্পলাইন নম্বৰ 1800180552, মই আকৌ কৈ দিছোঁ 1800180552, এই নম্বৰত ফোন কৰি আপুনি অভিযোগ দিব পাৰে, নাইবা ইমেইল ID helpline@antyragging.in নাইবা এণ্টি ৰেগিং মোবাইল এপ ডাউনলোড কৰি তাৰ দ্বাৰাও আপুনি অভিযোগ দিব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে আপোনালোকৰ অত্যাচাৰ নীৰৱে সহ্য নকৰি এইকেইটা সুবিধা লৈ, এইকেইটা ব্যৱস্থা লৈ আপুনি ৰেগিঙৰ বিপক্ষে মাত মাতিব পাৰে। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কিছু হ'লেও লাভদায়ক হৈছে। এনেধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।